নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ফাৰ্মত কি ইউজ কৰিম আপোনালোকক দেখুৱাই আছোঁ। এইটো কেলছিয়াম টনিক ভেটনেক্স কোম্পানীৰ হয়। এতিয়া মই ফাৰ্মৰ ভিতৰত আপোনালোকক দেখুৱাই আছোঁ। এইটো ইউজ কৰি এইটো কেলছিয়াম মিনাৰেল মিক্সাৰৰ কাম কৰে। ইয়াতে মানে চবখিনি মিক্স আছে। এইটো খোৱালে আৰু মিনাৰেল মিক্সাৰ খুৱাব নালাগে। এইটো প্ৰায় আপুনি 100 বাৰ্ডত যদি কণীত অহা নাই তাৰ আগলৈকে 50 ml ইউজ কৰিব পাৰে। আৰু যেতিয়া মানে কণীত আহি যাব, কণী পাৰি থাকিব, তেতিয়া 100 ml ইউজ কৰিব লাগিব। আপুনি সপ্তাহত 3 দিনকৈ দিব পাৰিব। এইটো সপ্তাহত 3 দিন দিলে হৈ যাব। 100 ml 100 বাৰ্ডত এইটো দিব লাগিব। ইয়াৰ ৰিজাল্টটো খুব ভাল গাইজ। এইটো আজি মই দেখুৱাম আপোনালোকক। এইটো মই দিম আৰু এইটোত মানে কি কি কম্পজিশ্যন আছে, সেই কম্পজিশ্যনখিনি মই আপোনালোকক দেখুৱাই আছোঁ। কেলছিয়াম, ফসফৰাছ, ভিটামিন এ, ভিটামিন D3, ভিটামিন B12, তাৰপাছত লেচিনাইন, মেথিনাইন, ভিটামিন ই, কপাৰ, আয়ডিন, পটাছিয়াম, কবল্ট, গোটাই বস্তুখিনি ইয়াত আছেই। গতিকে এইটো খোৱালে মিনাৰেল মিক্সাৰৰ প্ৰয়োজন নাই। বুজি পাইছেনে গাইজ? এইটো 10 ml সোপা হয়। এইটো দি আপুনি 5 বাৰ দিলে 50 ml হৈ যাব। মোৰ এতিয়ালৈকে মুৰ্গীকেইটা কণীত অহা নাই, আহিবৰ টাইম হৈছে আৰু। গতিকে মই এতিয়া 50 ml দিম। এইটো দি মানে 10 mlকৈ 5 বাৰ। এই 2 বাৰ হ'ল। এই 3, 4, 5, 50 ml দি দিলোঁ। আৰু যেতিয়া কণীত আহিব এইটো আমি 100 ml দিব লাগিব 100 বাৰ্ডত। মোৰ ইয়াতে প্ৰায় 100 বাৰ্ডে আছে, অলপমান কম আছে। তথাপি এইখিনি কমলৈ এডজাষ্ট হৈ যাব। এইটো ভালদৰে মিক্স কৰিব লাগিব। যিহেতু এতিয়া ঠাণ্ডাৰ ছিজন, পানীটো কিন্তু আমি কুহুমীয়া গৰম পানী দিছোঁ। সদায় গৰম পানী ইউজ কৰি আছোঁ। ৰাতিপুৱা আৰু গধূলি 2 টাইম আমি পানী ইউজ কৰোঁ। গতিকে পানীটো কুহুমীয়া গৰম পানী দিলে মুৰ্গীবিলাকে খায়ো ভাল পায়, প্লাছ বেমাৰ আজাৰটো কম হৈ যায়। এতিয়া ঠাণ্ডা চিজনত চিয়াদি বেমাৰটো বেছিকৈ আহে। গতিকে আমি কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰি থাকিব লাগে। পানীটো এতিয়া আমি সমানে ভগাই দিম। এতিয়া পানীবিলাক খোৱা আৰম্ভ কৰিছে। এতিয়া দানা খালে, দানা খোৱাৰ পাছত সিহঁতৰ এনেও পিয়াহ লাগে, পানীটো সোনকালে শেষ হৈ যাব। সদায় দানা খোৱাৰ পাছত পানীত সদায় মিক্সিং কৰিব লাগে, যিকোনো মেডিচিনে হওক। আৰু তাৰ আগলৈকে পানীটো অলপ আগতীয়াকৈ উলিয়াই থ'ব লাগে, যদি সিহঁতৰ পিয়াহ লাগে। পিয়াহ লাগিলে পানীটো সোনকালে শেষ হৈ যাব। এইটো 1 লিটাৰৰ বটল হয়। ইয়াৰ দাম 499 নহয়, চৰি গাইজ, 399, 399 টকা। এইটো আপুনি অনলাইনৰ পৰা ল'ব পাৰে। মই অনলাইনৰ পৰাই লৈছোঁ, ফ্লিপকাৰ্টৰ পৰা। ই আপোনাৰ গ্ৰ'থ কৰাত সহায় কৰে, প্লাছ এগ প্ৰডাকশ্যন, কণী যেতিয়া পাৰিব ইয়াৰ প্ৰডাকশ্যনটো মানে বেছি হয় এইটো ইউজ কৰি থাকিলে। চাইজটো একুৰেট আহি যাব আৰু প্ৰডাকশ্যনটো বেছি হ'ব। লগতে সিহঁতৰ যদি আপুনি এনে নৰ্মেলকৈ ইউজ কৰে, তেতিয়া সিহঁতৰ কি হ'ব, গ্ৰ'থটো ভাল হ'ব, ৱেইট গেইন হ'ব, ৱেইটটো বাঢ়িব। সেইটো ক্ষেত্ৰত সেইটো তাৰমানে ইয়াৰ ৰিজাল্টটো খুব ভাল। এইটো মই ইউজ কৰি আছোঁ, আগতেও ইউজ কৰিছোঁ, আজি আপোনালোকক দেখুৱালোঁ। মই দানা খোৱাৰ পাছত ঠাণ্ডাৰ সময় বৰ্তমান কুহুমীয়া গৰম পানীৰ লগত এইটো ইউজ কৰোঁ মই। দেখিছেনে? এইটো ভেটনেক্স কোম্পানীৰ হয়, কেলছিয়াম
টনিক লিকুইড। গতিকে আজিলৈ আহোঁ গাইছ, নেক্সট আকৌ লগ পাম।